নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই আপোনালোকৰ মাজলৈ এটা ৰেচিপি আগবঢ়াই লৈ আহিছোঁ। সেই ৰেচিপিটোৰ কাৰণে মোক লাগিব অকণমান চয়াবিনখিনি মই তিয়াই ৰাখিছোঁ আৰু মোক লাগিব সোৱাদ অনুসৰি নিমখ আৰু সৰু চামুচৰ 1 চামুচৰ আধা হালধি গুড়ি, আধা চামুচ বেকিং পাউডাৰ, কেইটামান গোটা জিৰা, অকণমান মিট মছলা, অকণমান আদা আৰু কেইফুটামান নহৰু আৰু অকণমান ৰেড চিলি পাউডাৰ আৰু দুটা বিলাহী এনেকৈ কাটি থৈছোঁ, দুটা মিডিয়াম সাইজৰ পিঁয়াজ মই এনেকৈ সৰু সৰুকৈ কাটি ৰাখিছোঁ আৰু মই অকণমান চাহপাত গৰম কৰি পানীটো উলিয়াই লৈছোঁ। এইখিনি মোৰ মছলাখিনি আজি ৰেডি হৈ গ'ল। এতিয়া মই এখন কেৰাহী পাতি ল'ম। কেৰাহীটোত অকণমান পানী দিম। পানীখিনি যেতিয়া অকণমান গৰম হ'ব তেতিয়া মই তিয়াই ৰখা চয়াবিনখিনি দি দিম। এবাৰ এইখিনি মই অকণমান সময় উতলিবলৈ দিম। এয়া মোৰ উতলা হৈ গ'ল। এইখিনি এটা বাতিত মই কাঢ়ি ল'ম। আকৌ মই কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত তাতে মই জোখমতে তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ অকণমান পাছত মই গোটা জিৰা অকণমান দি লৈছোঁ আৰু তাতে মই সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি ল'ম। এতিয়া মই পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এইখিনি মই ভাজি আছোঁ। এইখিনি মই ভাজি থাকিম যেতিয়ালৈকে ৰঙচুৱা নহয়, তেতিয়ালৈকে ভাজি থাকিম। ইয়াত মই পেষ্ট বনাই থোৱা বিলাহী আৰু আদা নহৰু জলকীয়া এইবিলাক মই এইখিনি পেষ্ট বনাই থৈছিলোঁ, ইয়াতে ঢালি দিছোঁ। এতিয়া এইখিনি মই অকণমান লৰাই দিম। যেতিয়ালৈকে আদা নহৰুৰ গোন্ধটো নাযায় তেতিয়ালৈকে মই এইখিনি ভাজি থাকিম। এইখিনি আপোনালোকে মন কৰিব যাতে তলত লাগি নাথাকে, ভালকৈ লৰাব। এতিয়া মই আৰু লৰাইছোঁ। এতিয়া আকৌ অকণমান লৰাই দিব। দেখি কিনে আপোনালোকে এইখিনি অকণমান ৰঙচুৱা হৈ গৈছে। এতিয়া আমি তাতে মই যে বেকিং পাউডাৰখিনি থৈছিলোঁ, এই বেকিং পাউডাৰখিনি তাতে দি দিম, যাতে বেকিং পাউডাৰখিনি মছলাখিনিৰ লগত ভালদৰে মিহলি হৈ যায়। আপোনালোকে মন কৰিছেনে, বেকিং পাউডাৰখিনি দিয়াৰ পাছত অকণমান পাছতে কালাৰটো অকণমান চেঞ্জ হৈ গৈছে আৰু মোৰ মছলাখিনি অকণমান শুকাই পৰিছে। ইয়াতে মই ৰাখি থোৱা চয়াবিনখিনি এতিয়া মই ইয়াতে দি দিম। অলপ অলপকৈ দিব লাগিব। এয়া চয়াবিনখিনি মই দি দিছোঁ। আপোনালোকে একেলগতে দি নিদিব, অকণমান অকণমানকৈ দিব। এয়া মোৰ চয়াবিনখিনি দিয়া হৈ গৈছে। এতিয়া মই ভালদৰে এইখিনি মিহলি কৰি ল'ম।
আপোনালোকে মন কৰিব যাতে এইখিনি গোটেইখিনি মছলাখিনিৰ লগত ভালদৰে মিহলি হৈ যায়। এইখিনি এতিয়া মই অকণমান ভালদৰে লৰাই থাকিম। এতিয়া দেখিছেনে মোৰ চয়াবিনখিনি মিহলি কৰা হৈ গৈছে। এতিয়া এইখিনি মই অকণমান সময়ৰ কাৰণে ৰাখি থ'ম। এইখিনি মই এইবাৰ আকৌ লৰাই দিছোঁ। চাব আপোনালোকে মন কৰিব যাতে এইখিনি তলত লাগি নাযায়, ভালকৈ লৰাব। এয়া এতিয়া মই এইখিনি ৰাখি থৈছিলোঁ যে চাহপাতৰ পানীখিনি, এইখিনি তাতে ঢালি দিছোঁ। আপোনালোকে আকৌ পানী দিব পাৰে, আপোনালোকে যিমানটো জোখত ৰাখিব খোজে সিমানটো পানী দিব। আমি বেছি পনীয়াকৈ নাখাওঁ, সেইটো কাৰণে অকণমান কমকৈ দিছোঁ। এইখিনি এইবাৰ আপোনালোকে ভালদৰে উতলিবলৈ দিব। জুইটো অলপমান কমকৈ ৰাখিব। এয়া উতলি আছে। আপোনালোকে দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে। এয়া মই অকণমান ভালদৰে লৰাই লৈছোঁ। এতিয়া আপোনালোকৰ পৰিমাণ অনুসৰি আপোনালোকে যিমানটোত ৰাখিব খোজে সিমানটোতে নমাব। মই অকণমান আৰু লৰাই দিছোঁ। পানীটো আমাক ইমান নালাগে, সেইটো কাৰণে অকণমান শুহিবলৈ দিছোঁ। এতিয়া মোৰ এইখিনি হ'ল। এতিয়া মই এটা বাতিত নমাই ল'ম। এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি এটা বাতিত নমাই ল'ম। এইখিনি দেখিছেনে? এয়া আজিৰ ৰেচিপিটো মোৰ ৰেডি হৈ গৈছে। আপোনালোকৰ যদি আজি এই মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।